আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকক মিৰিণ্ডা কেক বনাই দেখুৱাবলৈ লৈছোঁ। আপোনালোকে মিৰিণ্ডা নলয় অৰেঞ্জ ফ্লেভাৰত ফেণ্টাও ল'ব পাৰে। এতিয়া ফেণ্টা কেক বুলি ক'ব। এইটো 750 ml বটল হয়। কেকটো বনাওঁতে হাফ দিলে হ'ব। মিঠাই মেড হয় 400 গ্ৰামৰ। কেকটো বনাওঁতে গোটেইটো লাগিব। এইটো 100 গ্ৰামৰ বাটাৰ হয়। এইটো ময়দা হয়। ইয়াৰে মই 3 কাপ দিব লাগিব আৰু এইটো মই বেকিং সোডা দিছোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। বাটাৰখিনি গলাই ল'ব যাতে মিৰিণ্ডাখিনিৰ লগত ভালকৈ মিক্স হৈ যায়। এই গলি যোৱা বাটাৰখিনি মই মিৰিণ্ডাৰ লগত মিক্স কৰি দিওঁ। এতিয়া 3 কাপ ময়দা দিওঁ। এনেকৈ হাতেৰে 10 মিনিটমান ফেটি ল'ব। এতিয়া অভেনত দিয়া পাত্ৰটোত ৰিফাইন অলপ লগাই ল'ব যাতে কেকটো লাগি নধৰে। পাছত ওপৰত ময়দা অলপ ছটিয়াই ল'ব। এনেকৈ বনালে নিশ্চয় খাই ভাল পাব।